व्यक्तं येन चराचरम् तत्पदं दर्शितं येन तस्मै श्री नमः। ধন্যবাদ জানাইছোঁ আৰু ভাওনাখন সুন্দৰকৈ অনুষ্ঠিত হওক, পৰিৱেশন হওক আৰু ভাওনা সুন্দৰকৈ সফল সামৰি পৰক এনে বাঞ্ছাৰে গোবিন্দৰ চৰণত সকলোৰে মংগল কামনা কৰি আমাৰ কথাখিনি ইমানতে সামৰি মাৰিছোঁ। আৰু এইখিনি কথাৰে আজি অগ্নিজিৎ বিদ্যা নিকেতনে পৰিৱেশন কৰা একলব্য গুৰুদক্ষিণা নামৰ ভাওনাখনি আনুষ্ঠানিকভাৱে উদ্বোধন কৰা হৈছে বুলি আমি ঘোষণা কৰিলোঁ। নমস্কাৰ। আমি বহু মানে আমার ঘুরে থাকিব মন যায় ইমান কম কথা তেখেতে ইমানখিনি কথা ব্যক্ত কৰিলে আমি তেখেতৰ সামূহিকভাৱে আমি কৃতজ্ঞ হৈছোঁ। আৰু বেছিকৈ আমি আপোনালোকক জনাম আজি এই ভাওনাভাগি আপোনালোকৰ আগত পৰিৱেশন কৰা হ'ব। এই আমাৰ ফুলবৰ বৰুৱা ডাঙৰীয়া তেখেতে আমাৰ ফালৰ পৰা এখন চেলেঞ্জৰ আমি মৰম যাতে উঠি দিছে তেখেতকে এখন ভাষণ জ্ঞাপন কৰিছে আমি ভুৱনেশ্বৰ ডাঙৰীয়া। এটা মাহৰ আগৰ অঞ্চল আমাৰ ছাত্ৰ ছাত্ৰীসকলে ইতিমধ্যে সাজু কৰি উঠিছে আপোনালোকৰ আগত ভাওনা পৰিৱেশন প্ৰদৰ্শন কৰিবৰ কাৰণে। একলব্যৰ গুৰুদক্ষিণা পৰিচালনাত আছে আমাৰ নীলমণি কটকী ডাঙৰীয়া। আমি আমাৰ শিল্পীসকলক আমি অনুৰোধ কৰিছোঁ এই ভাওনাভাগি আগবঢ়াবৰ কাৰণে। ভাওনা পৰিচালনা সমিতিক আমি অনুৰোধ কৰিছোঁ যে ভাওনাভাগি আগবঢ়াব। হরিবুল্লাহ প্রথমে রাগে নাম জ্ঞাতাম
দেৱ আছে সংকল্প মহান আপোনাৰ নিশ্চয়ৰূপে ধনুৰ্বিদ্যা লাভৰ নিমিত্তে মন মোৰ অতিকে ব্যস্ত কম দেৱ কৰিবনে মোক নিশ্চয়ৰূপে নিষেধান প্ৰথমে দিয়া পৰিচয় কিবা জাতি কিবা নাম কাৰ পুত্ৰ তুমি দেৱ পুত্ৰ কৰ্ণময় অধীৰ ধাৰ নন্দন নিশ্চিতহে যাত্ৰা কৰা দাদা তোমালোক ইয়াতে
বলা মোৰ কুটিৰা সেই আছে সংকল্প মহান আপোনাৰ নিশ্চয়ৰূপে ধনুৰ্বিদ্যা লাভৰ নিমিত্তে মন মোৰ অতিকে ব্যস্ত কম দেৱ কৰিবনে মোৰ নিশ্চয়ৰূপে নিষেধাজ্ঞা প্ৰথমে দিয়া পৰিচয় কিবা জাতি কিবা নাম কাৰ পুত্ৰ তুমি দেৱ পুত্ৰ কৰ্ণময় অধীৰ দাধাৰ নন্দন নিজ নেতৃত্বে যাত্ৰা কৰা
Hare Hare